নমস্কাৰ বন্ধুবৰ্গ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইণ্ডিয়ান নলেজ লৈ আজি আলোচনা কৰিম যে অসমত গভটপ আছামে যি নতুন স্কিম ধুনীয়া ধুনীয়া স্কিম আঁচনি হাতত লৈছে 2025 বৰ্ষত সেইটোৰ বিষয়ে আজি মই আলোচনা কৰিম দেৰি নকৰাকৈ মই ডাইৰেক্ট স্কিমবিলাক আঁচনিবিলাকলৈ গুচি গৈছোঁ আৰু ভিডিঅ'টো শেষলৈ চাওক আপোনালোকৰ ভাল লাগিব আৰু নতুন নতুন আঁচনিবিলাকৰ বিষয়ে জানিব পাৰিব যে অসম চৰকাৰে নতুন নতুন কি কি আঁচনি হাতত লৈছে আৰু আৰু এটা কথা কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰম্ভ কৰিছোঁ আজিৰ এই আঁচনিবিলাক তো ফাৰ্ষ্ট আঁচনিটো হ'ল জীৱন প্ৰেৰণা আঁচনি এইটোৰ উদ্দেশ্য হ'ল অসমত থকা স্নাতক আৰু ৰিচাৰ্চ স্কলাৰসকলৰ আৰ্থিক সহায় সুবিধা এককালীন 25,000 টকাকে অনুদান অথবা প্ৰতি মাহে 2,500 টকাকে 12 মাহলৈকে দি থাকিব তাৰপিছত দিব্যাংগসকলৰ মানে অসমৰ্থবিলাকৰ বাবে 50,000 টকাকে দিব এইটো আবেদন আৰম্ভ হ'ব অক্টোবৰ 2025 পৰা পোৰ্টেল এটা অপেনিং কৰি দিয়া হ'ব মুকলি কৰি দিয়া হ'ব অসম চৰকাৰৰ এইবিলাক ফেণ্টাষ্টিক আঁচনি যিবিলাক মানে বহুত কামৰ একদম বহুত ধুনীয়া আঁচনি ভাল লাগিছে চাই এতিয়া আমি নেক্সট আঁচনিৰ কথা আলোচনা কৰিম নেক্সটত কি আছে এতিয়া ইয়াতে আছে গজমিত্ৰ আঁচনি মানে কি যিটো আমাৰ দেখা পাই থাকোঁ যে হাতী আৰু মানুহৰ মাজত সংঘাত সেই সংঘাত ৰোধ কৰিবলৈ কাৰণে 80টা হটস্পট বনাব গোৱালপাৰা নগাঁও যোৰহাট আদি ইত্যাদিত 80টাকে আমাৰ হটস্পট গঠন কৰা হ'ব চিকিৎসালয়ত SOP দেহ হস্তান্তৰত 2 ঘণ্টাৰ ভিতৰত মানে SOP অনুসৰি ৰোগীৰ মৃত্যু হ'লে 2 ঘণ্টাৰ ভিতৰত দেহ পৰিয়ালক দিব লাগিব কোনো ধৰণৰ বিল জাৰি কৰি দেহ বন্ধ ৰাখিব নোৱাৰিব স্বাস্থ্য নীতিত এক নতুন পদক্ষেপ এইটো এটা বহুত ধুনীয়া পদক্ষেপ কৰিছে যিহেতু কিছুমান ৰোগীয়ে হস্পিটেলত ভৰ্তি হোৱাৰ লগে লগে কিবা কাৰণত মৃত্যু হ'লে পইচা দিব নোৱাৰিলে যে আনিব নোৱাৰে সেইটো এতিয়া কৰিব নোৱাৰে 2 ঘণ্টাৰ ভিতৰত দেহটো পৰিয়ালক সমজাই দিব লাগিব আৰু ঘৰলৈ লৈ যাবলৈ দিব লাগিব এইটো এটা ভাল এটা মানে আমাৰ ৰাইজৰ কাৰণে এটা বহুত ধুনীয়া চিকিৎসালয়ৰ SOP যিটো নেকি আৰু কোনো হস্পিটালে এইটো কৰিব নোৱাৰিব 2 ঘণ্টাৰ ভিতৰত এৰি দিব ট্ৰেন্সজেণ্ডাৰ ID কাৰ্ড আৰু শ্ৰদ্ধাঞ্জলি আঁচনি এই আঁচনিত ট্ৰেন্সজেণ্ডাৰসকলৰ কাৰণে অসমত থকা ট্ৰেন্সজেণ্ডাৰসকলে SEBC মানে ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছ হিচাপে স্বীকৃতি দিয়া বা বহুত ডাঙৰ এটা কাম ইয়াৰ উপৰিও ID কাৰ্ড ইছ্যু কৰা হৈছে নেক্সট হ'ল শ্ৰদ্ধাঞ্জলি আঁচনি দৰিদ্ৰ লোকৰ মৃত্যুৰ পিছত দেহ ঘৰলৈ পঠোৱাৰ বাবে সহায় এই দৰিদ্ৰ লোক হস্পিটেলত মৃত্যুবৰণ কৰিলে সেইটো ঘৰলৈ দেহাটো পঠিয়াবৰ কাৰণে এটা কি হৈছে সহায় আগবঢ়াইছে ঠিক আছে তো এইটো এটা ডাঙৰ আঁচনি হৈছে নেক্সট আঁচনি আমি এতিয়া আমাৰ নেক্সট আঁচনি হ'ল ইলেক্ট্ৰনিক্স উৎপাদন আঁচনি যিটো নেকি 25,000 কোটি টকাৰ মানে পুঁজি আৰু এইটো ইমান ডাঙৰ অসমত মোবাইল কম্পনেণ্ট উৎপাদন শিল্প গঢ়ি তোলা বহু চাকৰি হ'ব ইণ্ডাষ্ট্ৰী হ'ব এইটো এটা বহুত ডাঙৰ প্ৰজেক্ট 25,000 কোটি টকাৰ এটা প্ৰজেক্ট যিটোত নেকি আমাৰ নিবনুৱা সমস্যাৰ অলপ সমাধান হ'ব পাৰে মোবাইলৰ দামো কমিব পাৰে গাইজ অসম চৰকাৰৰ এইবিলাক বহুত ডাঙৰ ডাঙৰ মানে পদক্ষেপ লৈছে ভিডিঅ'টো চাই থাকক নেক্সট হ'ল থাৰ্মেল বিদ্যুৎ আঁচনি 2035লৈকে 5,000 মেগাৱাটৰ লক্ষ্য এইটো এটা বহুত ইম্পৰ্টেণ্ট আঁচনি হয় থাৰ্মেল বিদ্যুৎ উৎপাদন বেচৰকাৰী বিনিয়োগ আহৰণ 7,330 কোটি টকা সহায় 300 কোটি টকা ফেৰিক সহায় আৰু 200 কোটি টকা আঁচনি ছাবচিডি দিব লক্ষ্য 2030লৈকে 2,000 মেগাৱাট 2035লৈকে 5,000 মেগাৱাটৰ বিদ্যুৎ কি কৰা উৎপন্ন কৰা ভাল এটা পদক্ষেপ আৰু নেক্সট আহিছোঁ এতিয়া এইটো এটা ভাল এটা বস্তু হৈছে নতুন ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব গাই যিসকলে পঢ়ি আছে এতিয়া কোনো কম্পিটিটিভ এক্সামৰ কাৰণে নতুন এটা ৰাষ্ট্ৰীয় উদ্যান হৈছে চিকনা জোৱলাও
যিটো নেকি 5 মাৰ্চ 2025 ঘোষণা কৰা হৈছিল এস্তান বড়োলেণ্ড অঞ্চলত চিৰাং আৰু কোকৰাঝাৰৰ মাজত মানস বায়োস্ফিয়াৰ অঞ্চলত 316 কিলোমিটাৰ স্কোৱাৰ ইয়াৰ প্ৰাণী, হাতী, গড়। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।